অৱস্থাত আছোঁ আমি এতিয়া খাবল নাই শুবল জেগা নাই টাং টাং চব ভাঙিলে আমাৰ স্কুল নাই চব ভাঙিলে ৰাস্তা আৰু এতিয়া আমি ৰাতিপুৱা খালে গধূলি কি খাম গধূলি খালে ৰাতিপুৱা কি খাম এনেকুৱা হৈ আছে ছাৰ আমাৰ ব্যৱস্থা এতিয়া ৰাস্তা বাট নাই গাই গৰু চব ৰাস্তাত মানুহ চব ৰাস্তাতে ভাত বনাই খাই আছে চবে মিলি কিনি এতিয়া ঘৰত চৌকা নজ্বলে আমাৰ খৰি নাই গেছ নাই চাউল পাতি চব ভিজি খতম কোমল কানি চব ভিজি খতম এতিয়া আমি কি কৰিম ছাৰ আপুনি এইবিলাকে ব্যৱস্থা কৰি দিব লাগে আপুনিবিলাক নাচালে কোনে চাব এই ভোট অহা টাইমত ভোটিং হ'ব ভোট এতিয়া আমাৰ খতম হৈ গ'ল এতিয়া আমাৰ কামত এতিয়া একো কোনো নাই এইকাৰণে এতিয়া ছাৰ আমিবিলাক বিনতি কৰি আছোঁ চবে মহিলাকেইটাই চবে গাঁৱৰ মানুহবিলাকে এতিয়া আপুনিবিলাক অলপ সহায় কৰি দিব যদি কৰি দিয়ক নকৰিলে মানে আমাৰো দিন আছে মানুহ একজনৰ কাৰণে ভোট হাৰি যায় আমিও আছোঁ একটা গোটেই গাঁও এতিয়া চব ডুবি বুহি নিচিনা হৈ গ'ল এতিয়া আমাৰ একো সুবিধা নাই আমাৰ কি সমস্যা আছে কি নাই এইটো আপুনিবিলাক চেষ্টা কৰি দিব লাগে ধন্যবাদ দলংগুৰি গাঁৱতে এইটো চিলাকুটি আৰু ব্ৰিজবাৰী পঞ্চায়ত কিবা গাঁও আছে তাৰ পৰা আৰু এইটো চিলি নদী আমাৰ এইটো গোগৰা নদী আমাক একদম আমাৰ এইটো গাঁওটো বহুত অনিষ্ট কৰি আছে গড়টো বহুত আমাৰ চবৰে একদম একটাও গড় ভাল নাই আৰু চবে ল'ৰা ছোৱালী স্কুল বি আজি 10 দিন হ'ল স্কুল বি বন্ধ হৈ আছে খাবলৈ আৰু শুবলৈ আৰু গাহৰি গৰু ৰাখিবলৈ আমাৰ জেগাই নাই আৰু যেনে তেনে ৰাস্তা আমি বনাই পেলাই খাই আছোঁ এই গতিকে আমাৰ কাৰণে অলপ ছাৰবিলাক আমাক চাব লাগিব আৰু এইটো স্কুলটো বি আমাৰ চব পানী সোমাই থাকে ৰাস্তা ভাঙি গ'ল আৰু পানীটো যাবলৈ ৰাস্তাই নাই আমাৰ ইয়াৰ কাৰণে আমাক সুবিধা দিব লাগিব MLA বিলাক আমাক আহি পেলাই নাচায়ো আপুনিবিলাক ভোট লাগিলে ভোট বিচাৰি আহে আমাৰ গাঁৱৰ আমি নাইকিয়া মানুহবিলাক গাঁৱত অখৰা অখৰিবিলাক দি পেলাই তহঁতে ডাঙৰ দীঘল হৈছে আমাক তহঁতে চাবলৈ নাহে অলপি আমি কিমান আজি এইটো বহাগ মাহৰ পৰা হৈ আছে হয় এতিয়া আকৌ বেছি এতিয়া সেইকেইদিনত 10 দিনত আমাৰ বেছি থাকিবলৈ সুবিধা পোৱা নাই আমি খাবলৈ বি নাপায় দিনত একবাৰে আমি খাব পাই খোৱা বোৱাও তহঁতে ৰেচন পাতি নিদিয়ে আমাক আৰু তিৰপাল বি এনেকাও নিদিয়ে আৰু চিং পাত অলপ দিব লাগে আমাক এইবিলাক দিব লাগে না ছাৰবিলাক আমি পানী খাবলৈ বি এতিয়া সুবিধা নাই বৰষুণটোৱে আমি খাই আছোঁ আমি বৰষুণটো খাই আছোঁ কি কৰিব গা ধুবলৈ বি এনেকা লেতেৰা পানীৰ লগত কেনেকা গা ধুব আমি ল'ৰা ছোৱালী বি স্কুলটো আজি 10 দিন হৈ গ'ল স্কুলত কেনেকা যাবলৈ পোৱা নাই ছাৰবিলাক স্কুলটো বালি পুতি পেলালে ছাৰবিলাক আহে বেচেৰাবিলাক আকৌ ঘূৰি যায় কি কৰিব এই গতিকে ছাৰবিলাক আমাক এইটো ভালকে চাব লাগিব আমাক চিন পাত দিব লাগিব খোৱা বোৱা আৰু পানী গাই গোৱালিৰ কাৰণে তিৰপাল দিব লাগিব চাউল ৰেচন পাতি আৰু দালি আলু এইবিলাক চব আৰু কিবা লাগে আমাক চাবোন চাৰাপ এইবিলাক চব দিব লাগিব ছাৰবিলাক আমি চব দি পেলাই কিবা কিবিটো তহঁতে ডাঙৰ দীঘল হৈছে ন এইবিলাক আমাক ডাঙৰ বুঢ়া বুঢ়ী দি পেলাই ভোট বিচাৰি আহে তহঁতে আহি পেলাই চাব লাগে ছাৰবিলাক কেলে নাচায় এনেকা আমি আদৰণিছোঁ নিখিল বড়ো ছাত্ৰ সন্থা চিলাউত্তৰ আঞ্চলিক হয় ইয়াতে আজি দীৰ্ঘদিনে দুটা নদী চিলি নদী আৰু ঘগৰা নদী এই নদীৰ বানৰ ফলত এই চিলাচুটি পঞ্চায়ত অন্তৰ্গত এই দলংগুৰি বড়ো গাঁওখনে পুৰা বানৰ ডুবি খেতি বাতি ডুবি পুৰা শেষ আৰু তাতে ইয়াতে বসবাস কৰিবলৈ খাবলৈ শুবলৈ ববলৈ ভাত পানী কম্বল চম্বল ইতিমধ্যে ইয়াত তিতা আমি দেখি পাইছোঁ আমি বুজ ল'বলৈ আহিছিলোঁ আমি এইটো দেখিছোঁ আৰু ইয়াতে হিৰিম্বাপুৰ বড়ো LP স্কুল আছে তাতে সৰু আমি ছাত্ৰবিলাক যে এডুকেশ্যন পাব লাগিছিলে তো বানপানী সমস্যা নদীত পাৰ হ'ব নোৱাৰা সমস্যাত সন্মুখীন হৈছে সেইকাৰণে শিক্ষাগুৰুসকলে আহিও ইয়াত যেটো আমি নদীখন পাৰ হ'ব নোৱাৰে নদীৰ মাজতে স্কুলখন যেটো ডুবি গৈছে বালিয়ে পুতি ডুবি গৈছে তো সেই ক্ষেত্ৰত আমি শিক্ষা আমি দিব পৰা নাই সৰু ল'ৰা ছোৱালীবিলাকক এইটো এটা